তেতিয়া মই আয়ুবৰ ষ্টুডিঅ'ত আয়ুবকটো চবে চিনিয়ে পায় অসমৰ জনপ্ৰিয় ইউটিউবাৰ লগতে সেইটো আৰ্টিষ্ট দাদা আহিছে সেইটো বনাবলৈ মোৰ আছে তো এটা কনচেপ্টত আহিছে বনাব লোকেল থাকিব বিৰিয়ানী বনাব গ'ল কেইবছৰ বনাইছে মইতো 19 বছৰমান হ'ল এইটো আগতে বনাইছোঁ ছেকেণ্ড ইয়েৰ পৰা মোবাইলৰ পৰা ধুনীয়াকৈ বনাই দিছোঁ তাকে টেকটো বনাই দিয়া ধুনীয়াকৈ বনাই দিব আহিব চাই থাকিব এইফালে তাৰ কাম হৈছে ন 50% হৈ গ'ল আৰু 50% বাকী আছে 50% হৈ গ'ল না এবাৰ আধা হৈ গ'ল আধা কাম আৰু কাম আছে
হ'ল ফাইনেলি কমপ্লিট হ'ল। থেংক ইউ আয়ুব ভাই, ইমান ধুনীয়াকৈ বনাই দিয়াৰ বাবে। ইমান ধুনীয়াকৈ বনাই দিছে। আৰু অলপ হাতটো বিষাই আছে বাৰু অলপ অলপ। কি কৰিব লাগে কৈ দিব এতিয়া আয়ুব ভাই, কেইদিনমান চেফটি থাকিব লাগিব। ফাইনেলি আমাৰ ইয়াত টেটুৰ কাম কমপ্লিট হ'ল। এতিয়া বেণ্ডেজ এটা লগাই দিছে আৰু কিছুমান নিয়ম কৈ দিছে আয়ুব ভাই, সেইটো কালি কৰি এতিয়ালৈ যাওঁ। ফাইনেলি আমি টেটু বনাই পেলাই ওলালোঁ। এতিয়া আমি যাম পল্টন বজাৰ যাম ন, পল্টন বজাৰ যাম।